নমস্কাৰ। বৰ্তমান আপোনালোকে গম পায় গোটেই অসমত আপাৰ আসামত আপোনালোকে গম পায় বানপানী হোৱাৰ পাছত চাহ বাগানবোৰৰ অৱস্থা খুব বেয়া পৰিস্থিতিত আছে। আপোনালোকক দেখুৱাব বিচাৰোঁ এখন বাগানত আমি আহি উপস্থিত হৈছোঁ। বৰ্তমান এইটো সোণাৰীৰ গাঁওখনৰ নাম কি? বাঁহবাৰী বুলি কয়। ইয়াত বানপানী গোটেই আপোনাৰ বাগানৰ ওপৰেদি গৈছিলে। কিছুদিন আগত আমি তাৰ ভিডিঅ'সমূহ পাইছিলোঁ আৰু আজি এই বাগানখন আমি ভিজিট কৰিবলৈ আহিছোঁ। ভিজিট কৰিবলৈ আহি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই বাগানখন বানপানী হোৱাৰ পাছত কি অৱস্থা হৈছিলে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আমাৰ ভিডিঅ' কৰি আছে আমাৰ অভিজিত দাস। এয়া মই অভিজিতক ৰিকুৱেষ্ট কৰিছোঁ। আপোনালোকে দেখা পাইছে গোটেই এতিয়ালৈকে বোকা হৈয়ে আছে বাগানখনত। এই বাগানখনৰ আপোনাৰ গোটেই বাগানখনৰ ওপৰেদি পানী গৈছিলে। ইয়াৰ লগত আৰু কিছুমান আপোনালোকক গছ দেখুৱাব, সৰু গছ আপোনালোকে চাব পাৰে। পানীটো অকণমান কমিছে যদিও বাগানৰ পৰিস্থিতিটো খুবেই বেয়া। মাটি এতিয়াও আপোনাৰ বোকা অৱস্থাত আছে। আৰু দেখুৱাও কিছুমান। এইখিনি গোটেইটো চাব পাৰে। এইখিনি গছৰ অৱস্থা চাওক আপোনালোকে। বানপানী যোৱাৰ পাছতো এতিয়াও গছবোৰ ভালকৈ আপোনাৰ ঠিক হোৱা নাই। এনেকুৱা কণ্ডিশ্যনত প্ৰডাকশ্যনবোৰ বাগানত বহি যায়। এইখিনি মন কৰক বাগানবোৰ এতিয়াও আপোনাৰ মাটি পূৰা আপোনাৰ পানীয়ে হৈ আছে। আৰু এইফালে গছবোৰ চাওক যথেষ্ট নষ্ট কৰিছে আৰু প্ৰডাকশ্যনবোৰো ইতিমধ্যে বহিছে। তো এনেকুৱা আপোনালোকৰ যদি পৰিস্থিতি হৈছে তো আমি আপোনালোকক কওঁ এই সময়ত আপোনালোকে পৰাপক্ষত ইউৰিয়া আপোনালোকে ব্যৱহাৰ নকৰিব। আৰু আপোনালোকে কেইদিনমান এই নলা চলাবোৰ আপোনালোকে কাটি পানী ওলোৱাৰ ব্যৱস্থাটো কৰক, যাতে পানীটো বাগানত জমা হৈ থাকিব নালাগে। তাৰ পাছত আপোনালোকে কপাৰ জাতীয় বস্তুবোৰ ব্যৱহাৰ কৰক। তো আমি এইখন বাগানত আজি ভিজিট কৰিব লৈছোঁ। ভিজিট কৰি আমি দেখা পাইছোঁ আৰু আমি এই বাগানখনৰ কাৰণে আমি ছাজেষ্ট কৰিব বিচাৰিছোঁ। প্ৰথমত আমি আমাৰ ওচৰত নিন্দ বুলিকে এটা কপাৰ আমাৰ ওচৰত আছে। তো আমি এইটো ব্যৱহাৰ কৰিবলৈ দিম এখেতক। আৰু ইয়াৰ লগত মাটিৰ যোনটো আপোনাৰ কণ্ডিশ্যনটো বেয়া হৈছে তেনেকুৱা পৰিস্থিতিত আমি মাটিত ব্যৱহাৰ কৰিবলৈ দিম ভুৰক্সক, ZSB, ব্লেক কাৰ্বন মাটিত মাৰিব দিম। আৰু কপাৰ মৰাৰ এসপ্তাহমান পাছত আমি বাগানখনত মাৰিব দিম আপোনাৰ মাইক্ৰ' নিউট্ৰিশ্যন আমাৰ চেম্পিয়ন 7 আছে, লগত ৰিফ্ৰেছ আছে বায়'ফাংগিচাইড। আৰু ইয়াৰ লগত আমি ব্যৱহাৰ কৰিব দিম আমাৰ যোনটো গ্ৰ'থ প্ৰমোটাৰ টি স্পেচিয়েল আছে। তো আমি এই বাগানখনত আজি এইখিনি বস্তু ছাজেষ্ট কৰিম। আৰু আপোনালোকৰো যদি এই বানপানী হোৱাৰ পাছত বাগানৰ অৱস্থা এনেকুৱা হৈছে তো আপোনালোকে এইখিনি বস্তু ব্যৱহাৰ কৰিব পাৰে। আপোনালোকৰ বাগানটো আকৌ ধুনীয়াকৈ ৰিকভাৰ হ'ব। আৰু যদি বিশেষকৈ জানিব বিচাৰিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যোগাযোগ কৰক। আমি গোটেই কথাখিনি আপোনাৰ লগত ডিছকাছ কৰিম আৰু কেনেকৈ কৰিলে বাগানখন আকৌ ৰিকভাৰ কৰিব পাৰি আমি চেষ্টা কৰিম আপোনালোকক সহায় কৰিবৰ কাৰণে। ধন্যবাদ। জয় আদিত্য এগ্ৰ' চায়েন্স। ধন্যবাদ।